কেৰাহী এটাত মই গৰম তেল অকণ দিছোঁ। তাত মই শুকান জলকীয়া, জিৰা, তেজপাত দি দিছোঁ। অলপ ৰঙচুৱা হোৱাৰ পিছত তাত মই পিঁয়াজ দি দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিলে হ'ল। তাৰপিছত মই ইয়াত পিচি থোৱা ৰচুনখিনি দি দিম। মাংসখন ৰঙচুৱা হ'বৰ কাৰণে ইয়াত মই অকণ চেনি দি দিছোঁ। কাটি থোৱা আলু টুকুৰাখিনি দি দিম। সোৱাদ অনুসৰি নিমখ দিব। হালধি দি কিনে এনেকৈ লৰাই থাকিলে হ'ল। তাৰপিছত কাটি থোৱা মছলাখিনি দি দিব। মছলাখিনি দি দিয়াৰ পিছত লৰাই থাকিলে হ'ল 5 মিনিটমান। হৈ যোৱাৰ পিছত মাংসৰ টুকুৰাখিনি দি দিব। তাৰপিছত ধুনীয়াকৈ ভাজি থাকিলে হ'ল। তাৰপিছত ইয়াতে মছলাখিনি দি দিব, যেনে জিৰা গুড়ি, ধনিয়া, গৰম মছলা, মিট মছলা, চিকেন মছলা গোটেইখিনি দি দিব। দি কিনে লৰাই থাকিলে হ'ল। ইয়াত মই অকণ আদা দি দিছোঁ পিচি থোৱা। মাংসখন সিজিবৰ কাৰণে ঢাকনি মাৰি থৈ দিলে হ'ল অলপ টাইম। আপোনালোকে কেঁচা বিলাহীও দি দিব পাৰে। মোৰ তাত কেঁচা বিলাহী নাই বাবে মই টমাটো চচ দিব লগা হৈ গ'ল। তাৰপিছত হেতাখনেৰে ভালদৰে লৰাই থাকিলে হ'ল। অলপ ৰঙচুৱা হোৱাৰ পিছত জালুকৰ গুড়ি অলপ দি দিছোঁ। তাৰপিছত অলপকৈ পানী অকণ দি কিনে ভাজি আছোঁ। ভজা হোৱাৰ পিছত অলপ সৰহকৈ পানী দি ঢাকনি মাৰি থৈ দিছোঁ। আপোনালোকে যদি মাংসখন জোল খাব বিচৰা নাই তেতিয়াহ'লে পানী কমাই দিলেও হ'ব।